পিকনিক যাব লাগছিলে ৰবা পিকনিক ক'ত যাবি তাকেতো বৰপুখুৰীবাৰ যাওঁ নেকি বৰপুখুৰীবাৰ মানে আমি যে পিকনিকৰ থাকলে ইয়াৰ কোনো হেৰি নাই দেখোন এ ৰ না ভাই মই একদম কি জানবি তহঁতে তো মানে অকল হেতু না কি জানা তহঁতে বুজি নাপা কিছুমান কথা মই পিকনিক কালি যাব নোৱাৰো কিয় যাব নোৱাৰো জানা পিকনিক মই এটা মেইন কথা লাজিও লাগে হ'ব দে তহঁতৰ কি লাজ কৰিম মই এটা আপি পঠাইছো মেইন কথা ফেচবুকত মই কালি লগ কৰিব যাম এতিয়া লগটো কৰিব যাব লাগিছিল কিন্তু কথাটো হৈছে কি তহঁতে পিকনিক যাব খুজিলি না সেইটো সমস্যা আমি মানে সেই প্লেনিং এটা কৰি আছো মানে যাম বুলি এটা কাম কৰ নহ'লে মই আপিটো কালি লগ কৰি আহো তহঁতে সেই কৰ তহঁতে মানে কি পিকনিক প্লেচটো চাই দিওঁ আমাৰ ওচৰতে বেছি দূৰত যাব নালাগে কাৰণ তো আমাৰতো জানাই এতিয়া বয়স নাই পইচা হেদা এতিয়া মই দেখিছ না এইটো মাল এনেকুৱা লাগছে এই চা এইটো বয়া নাই দেখোন চিনিটো নাপা তহঁতে চিনি নাপাওঁ দেখোন এ কি কবি তামান কালি লগ কৰি আহিছিলে ৰ এতিয়া মই টেনশ্যন হৈছে মোৰ এতিয়া একো নাই কি কৰিম মই কালি লগ কৰিম নে পইচা নাই ভাই মানে কি কৰোঁ তই জানাই ঘৰৰ এইগিলা টেনশ্যন ল'ব নালাগে তোৰ কিহৰ প্ৰব্লেম আছে পইচা লাগে মই পইচা দিম যা সঁচাই তহঁতৰে ফ্ৰেণ্ড পোৱা টান মই জানো তহঁতক দিবি বুলি কিন্তু তহঁতে সদায় খানা আন পইচা লাগে 1000 মান শ্বিলঙত যাব লাগিছিল আমি লগ কৰিব শ্বিলঙত যাব লাগিব নহয় আমাৰ ইয়াতে লগ কৰিম শ্বিলঙত লৈ যাম তাই শ্বিলঙত লৈ সেইটোৱেই ঐ আমি ইয়াৰ ফ্ৰেণ্ড আমি সহায় কৰিম হয়তো কৰিবই লাগিব দেচোন মই পইচা দিম তোক যেখানি লাগে মই পইচা দিম তই মোক কৈ দি কিমান লাগে 1000 মান দিলে হ'ব দে ড্ৰেছ নাই ভাই একো নাই ড্ৰেছও নাই ভাল ছোৱালী বতৰ কিন্তু ভাল ড্ৰেছ লাগিব সেইটো হৈ দিছোন ড্ৰেছ মোৰ হেনা নাই ড্ৰেছ মানে কি মোৰ একযোৰ আছে হ'ব মোৰ দিবি ড্ৰেছ তো হৈ যাব দিবি আৰু তুমি কালি মই ফোন কৰি কম তাই আৰ কথা পাক্কা পইচা মই ড্ৰেছ দিম আৰু তই গাড়ী চলাব পাৰ নাই গাড়ী বাৰতে চলবা গাড়ী কেন চলবা বেলেগ গাড়ী টেনশ্যন নাই গাড়ী চাড়ী সব লৈ যাবি তই মোৰ দাদাৰ গাড়ী দি দিম মোৰ ড্ৰেছ আৰু তোৰ পইচা পইচা ওকে আলি লগ কৰি শ্বিলঙত যাম কিন্তু আৰু তহঁতে এটা কাম কৰিবি পৰহি পিকনিক যাম পাক্কা পৰহি আর মেল নাই পৰহিতো যাবই লাগিব পৰহি পাক্কা আমাৰ ওচৰ পাজৰে চাবি কালি প্লেচ চাম কালি চাও কালি প্লেচ আমি প্লেচ চাম ই ছোৱালী বতৰা যাব ওকে হেল্ল' ক'ত আছা তই এই বস্তুখিনি লৈ আহ জলদি লৈ আহ মই যাব লাগে জলদি সোনকালে দলং কেলিয়া অলপ টাইম দেৰি কৰিলি দে ভাই মই কিমান টাইম কৈছোঁ গাড়ী এখন দাদাৰ গাড়ী ভাল লাগিল ভালকৈ দিলি আৰু ঘূৰে এই পইচা দি পইচাটো ল বেগটো উঠাই দিলোঁ চলা কি হ'ল তোৰ চলা হ'ব চলা ঠিকে আছে ভাল হ'ব না চলা ঠিকে আছে ভাল হ'ব আরে শুন তই বেগে এটি পয়সা দিলে ভাই তই মোক বেগ ঘুৰাই দিবি দিম দে ভাই কথা নকৰবি হ'ব দিম দে হেৰি কৰ লৈ যা ভালকৈ চালি দিলি এটা কাম কৰিবি তহঁতে পিকনিক প্লেচটো চাবা যাবি মই শ্বিলঙত যাম হা তহঁতে পিকনিক প্লেচটো চাবি বুজিছা গোটাইকেইটা চলি চাবি আৰু কালি আমি ফাইনেল পিকনিক যাম তহঁতে ভাই বহুত ধন্যবাদ তোক ব্যস্ত কাম থাকিল ভাই ঠিক আছে যা এই এফালে যা হেল্ল' ক'ত আছা তুমি সোনকালে আহ মই ইয়াত ৰখি আছোঁ এই হিৰকৰ দিন দেখছে ভাই আমি ইয়াতে পিকনিক প্লেচ বিচাৰি আছো সি জেগাতে চেনি গাই আছে সেইটো হয় তাৰে দিন কিন্তু আমাৰ পিকনিক প্লেচটো বিচাৰি আছো সি ক'ত বা চেনি খাই আছে আৰু এই গাড়ীখন আমাৰ ভাল লাগছে তই ক'ত গাড়ী পা তই এখন দেখা নাই নেকি তই এখন মোৰ গাড়ী আন পাই দেখোন বলচোন চাই আহ মোৰ গাড়ীখন চাই এখন মোৰ গাড়ীয়ে ইয়াতে ক'ৰবাত আছে এই এৰিয়াতে ক'ৰবাত আছে কি বুলি কয় তুমি কি পঢ়ি আছিলা ডিগ্ৰী পঢ়ি আছা এনে ফাৰ্ষ্ট ছেমিষ্টাৰত কিমান পইণ্ট দিছে ৰিজাল্টে দিয়া নাই ৰিজাল্ট দিয়া নাই
ঠিকে আছে দিয়া মইতো কথাখিনি তোমাক ক'লোৱেই না কেনেকুৱা কি গতিকে এতিয়া মানে কি মোক আগবঢ়াৰ কাৰণে এটা ভাল হেৰি লাগে আৰু ফ্ৰেণ্ড লাগে বা মানে কি তোমাৰ ভাল বুজি পোৱা বা সেনেহান আৰু তোমাৰ ভৱিষ্যতৰ কাৰণে তো তাৰে কাৰণে তোমাক মই হেৰি কৰিছোঁ বাকী বিশ্বাসটো হৈছে কিজানি মোৰ ওপৰত হয়নে নহয় আজি ইমান তুমি দূৰৰ পৰা আহিছ মই লগ কৰিলোঁ আহি কিনে বাকী ঘৰৰ মাহঁতে ভালে আছে ভালকৈ পঢ়া শুনিছা নাই ঐ ভাই ঐ শ্বিলঙক যোৱা মানুহ পালে ধৰ নহয় তাৰমানে প্ৰব্লেম আছিল মোৰ প্ৰব্লেম আছিল প্ৰব্লেম যাওঁ নেকি যাওঁ তুমি নেকি নাই আমি গাড়ী আনাই দিলোঁ হয় এইটো বুজি পোৱা নাই কি বুজি পোৱা নাই তোক মই ভাই ইমান বিশ্বাসত পইচাও দিলোঁ বুজি পালি পইচাই দিছিলে না মইতো গাড়ীও দিলোঁ ড্ৰেছটো নি দিছি তই ইমান বিশ্বাসঘাতকতা কৰিব নালাগিছিল দাদা কি হৈছে তাৰমানে মই একো বুজি পোৱা নাই 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 একো নাই একো নাই এনেই কোৱা নাই এওঁৰ এই ড্ৰেছ গাড়ী মোৰ আৰু এই তোমাক যে লগ ধৰিব আহিছে না এই পইচাটো ই দিছে তুমি মোৰ লগত ইমান বিশ্বাসঘাত কৰিলা এই নেকি মই তোমাক এই কাৰণে ভাল পাইছিলোঁ মোৰ প্ৰেম কি এয়ে আছিল মই ইমান দূৰৰ পৰা খোজকাঢ়ি কি এনেই আহিছিলোঁ শেষ তোমাৰ লগত মোৰ একো ৰিলেশ্যন নাই তুমি তোমাৰ ৰাস্তাত যোৱা আৰু মই মোৰ ৰাস্তাত যাম আতৰি আতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা মোৰ বাবে তুমি চিৰনতুন তই যি কৰলি বাৰু আমাৰ পৰা বিশ্বাসঘাতকতা কৰলি লগতে ছোৱালীটোকো কৰলি তই সেইগিলাখান এতিয়া টোটেলি বাদ দি আৰু ছোৱালী ময়ো ভাল পাইছিলোঁ ক'ত ছোৱালী ময়ো ভাল পাইছিলোঁ তোৰ হেৰিত এইটো নলবাৰী কলেজত লগতে তাই এতিয়া কিজানি BA কমপ্লিট হ'লে দিব না তাৰপিছত এতিয়া ঘৰৰ পৰাই মোক মানে এতিয়া ঘৰৰ পৰা সিহঁতে এষ্টাব্লিছ হোৱা নাছিলোঁ না এতিয়া মই কিন্তু এতিয়া কিজানি দিব তাই ভাল পায় মোক এতিয়া তই সেই কৰ তই মোৰ লগত গুৱাহাটীত গ'ল যাম ভাই যাম মই বহুত ডাঙৰ ভুল হৈছে তুমি মোক আজি চকু খুলি দিলি তাৰ কাৰণে কি বুলি ধন্যবাদ দিম মই তহঁতক মোৰ লগত এষ্টাব্লিছ হ'লেও তই হৈ লোৱাৰ পিছত ছোৱালী আনা বিন্দাছ আহি থাকিব এই ক'ব নালাগে যা ভাই তই গুৱাহাটীত যা তাৰ লগতে যা কামটোত যাই ল ফাৰ্ষ্ট নিজৰ কেৰিয়াৰটো বনাই ল তাৰপিছত আপি 10টা লাগি থাকিব তোৰ পিছত মই ক'লো তোক এতিয়া মোৰ পিছত আপি চাওঁ কিমান আছে গম পালি এতিয়া মই একদম হ'ল বাৰু আপোনাক মই কি বুলি ধন্যবাদ দিম তো মই কালি যাম কালি কেইটি যাবি 7টামান বজাত যাম ৰাতিপুৱা হ'ব বাৰু ঠিক আছে যাই ল আমি হ'ল এতিয়া যাওঁ তে যাওঁ যা বল যা বল ভাই বল কালি গুৱাহাটী যাবি ফোন কৰিবি কিন্তু ফোন কৰিম কৰি পেলাই তই মানে সেই কৰিবি আৰু হয় ছয় কৰিবি কেতিয়াবা নিশ্চয়